লেটিনৰ হাগা প্লেট কিনিবলৈ আহিলোঁ। নতুন লেটিন দেখাবলৈ আহিলোঁ। লেটিনৰ দৰ্জা লগাই দিলোঁ আজি। লাগি গ'ল আৰু সেই ৰুমটো হৈছে লেটিনটো। মেইন বস্তুটো হয়তো সেইকাৰণে লাষ্টত কৰা হৈছে ইয়াক। এইটো হৈ যাব। চাওকচোন কিমান ধুনীয়া লাগিছে, পকা। তলটো খালি লেতেৰা হৈ আছে, এইখিনি চাফা কৰিব আৰু চাফা কৰিব লাগিব লাহে লাহে। কোনে যে প্ৰথম হাগিব ইয়াত? ময়ে হাগিম আৰু কোনে হাগিব? এনেকুৱা কি আছে, এনেকুৱা কি বস্তু আছে সেই লেট্ৰিনটোত মই বুজিয়ে নাপাওঁ। আপোনালোকে আজি অত দিনৰ পৰা লেট্ৰিনৰ গাঁত খনাৰ পৰা বুলি এতিয়া হগাটো বাকী আছে আৰু এই হাগিব সেইটো চাই ল'ব। কি আছে মানে লেট্ৰিনৰ বিষয়ে দি আছে, লেট্ৰিন দেখুৱাই আছে, লেট্ৰিন গাঁত খাই নি আছে, লাখ লাখ ভিউজ। আপোনালোকে চাইছে লাখ লাখ ভিউজ। এতিয়া কিছুমানে ক'ব তোৰ কি হ'ল? মোৰ একো হোৱা নাই। কিছুমানে ক'ব জ্বলিছ। ৰাইট, জ্বলিছোঁ, জ্বলিব লাগিব। কাৰণ আমি যে গোটেইখন ঘূৰি পকি ভিডিঅ' এটা বনাইছোঁ, মানুহে কিবা এটা বুজি পাওক, নতুন বস্তু এটা চাওক। নাই, লেট্ৰিনৰ পিছত আছে মানুহ। লেট্ৰিন মেইন টপিক হৈ গ'ল অসমৰ বিখ্যাত লেট্ৰিন, মনুজ ভাই লেট্ৰিন। অসমৰ বিখ্যাত। দুখ লাগে জানে। আমিও আৰম্ভ কৰিছোঁ, নতুন নতুন ভাল ভাল ভিডিঅ' লৈ আহিছোঁ, নতুন প্লেচ লৈ আহিছোঁ, অকণমানটো চাওক। নাই, চব ফালৰি কাটিছে লেট্ৰিন চাবলৈ। অসমৰ মানুহ বুলিয়েই কৈছোঁ আৰু। কাৰণ ধুবুৰীৰ পৰা শদিয়ালৈ, শদিয়াৰ পৰা ধুবুৰী বুলি কয়, গোটেই উজনিৰ পৰা নামনিলৈ কেৱল লেট্ৰিনটো চাই আছে লাখ লাখ ভিউজ। লাখ লাখ ভিউজটো এজন দুজনে চাই কৰা নাই, লাখ লাখ ভিউজ সেই লাখ লাখ মানুহেই চাইছে। আজি অত দিনে লেট্ৰিন লেট্ৰিন লেট্ৰিন। মনোজ ভাই ফাঁচিব এইবাৰ, 100% ফুচিব। কিয়? ময়ো লেট্ৰিন বনাম এইবাৰ বাপেক। 100% লেট্ৰিন বনাম। বম লেট্ৰিন এটা বনাম, গাঁত খনাৰ পৰা বুলি হগালৈকে দেখুৱাম। চাব আপোনালোকে। লেট্ৰিন দেখা নাই নহয়, চাব। ডাঙৰ লেট্ৰিন বনাম। গোটেই বেডৰুমটোকে বনাই দিওঁ নেকি ডাঙৰ লেট্ৰিন এটা। চাই থাকিব যিমান চাই। পাথৰ হৈছে কিডনীত। মনোজ ভাই হোৱা নাই মোৰ, সেইটো কাৰণে ভিডিঅ' দিব পৰা নাই। বৰ্তমান ৰেষ্টত আছোঁ, সেইটো কাৰণে ভিডিঅ' ভালকৈ বনাব পৰা নাই। আজি এই ভিডিঅ'বোৰ চাই চাই মানে তাকে বনাবলৈ মন গ'ল, বনালোঁ। মৰম চেনেহ এখন দিব, কাৰণ কষ্টটো আমিও কৰোঁ। অকণমান চাব, এই লেট্ৰিনটোকে চাই নাথাকিব। আমিও মানুহ হয়, অকণমান সহায় দিব। বুজি পালে নাই? তথাপিও যদি লেট্ৰিনকে চাবলৈ যায়, এতিয়া হগাটো বাকী আছে, সেইখিনি চাই ল'ব আৰু। বুজি পালে নহয়? হাগিবলৈ বাকী আছে, সেইখিনি চাই ল'ব, ভাল পাব। আমিতো আৰু নিমিত্তহে মাত্ৰ ক'বহে পাৰোঁ, বাকীখিনি আপোনালোকৰে হাতত আৰু। গতিকে লেট্ৰিন ভাল পায় নে নতুন নতুন ঠাই ভাল পায় নে জানিব লগা ভিডিঅ'তে ভাল পায়, এইটো আপোনালোকৰ কথা। কাৰণ কিডনীত পাথৰ মোৰ হৈছে, কষ্ট পাই আছোঁ মই। তাত লিখি দিয়াৰ বাবে আকৌ মনোজ ভাই কিডনীত পাথৰ হৈছে বুলি নাভাবিব। চৰি মনোজ ভাই, আপোনাক কিন্তু বেয়া পোৱা নাই। আপুনি ভাল কামেই কৰিছে, লেট্ৰিনকে দেখাই থাকক, লেট্ৰিনকে দেখাই থাকক। আপুনি দেখুৱাইছে, মানুহে চাইছে, আপোনাৰ প্ৰব্লেম নাই। কিন্তু আমিও কষ্ট কৰিছোঁ, সেই ৰাইজে অকণ বুজি পাব লাগে। আৰু এইবাৰ নিশ্চয় পাব, গম পাইছোঁ। বাৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ, মোৰ কষ্ট পাই আছোঁ, অকণ পিক হৈ আছে। গতিকে চাই থাকিব, নতুন নতুন ভিডিঅ' লৈ সোনকালে আহি আছোঁ। আৰু বিন্দাছ চেনেলটো ভাল ভাল ভিডিঅ' আহিব, কাৰণ নতুন নতুন মানুহ জইন হৈছে। এতিয়া নতুন নতুন সদস্য যিসকলে চাইছে গম পাইছে। গতিকে অকণ মৰম চেনেহ দিব। আজিলৈ আহিছোঁ। জয় আই অসম।